মই এতিয়া ৰুমত গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। কি খবর? তো মোটামুটি ভালো। আচ্ছা, খেলা নাকি? হ্যাঁ, খাইলো। হ্যাঁ, খালো এতিয়া। আহা মোৰ লগত মোৰ ভাই বন্ধুসকলে চাব আৰু কিমান ডাঙৰ শ্বপিং মলত আহিলোঁ। চব ভাইসকল আপোনালোকে ভালে আছে? মই ভালে আছোঁ। আজি আমি পিকচাৰ চাবলৈ আহিছিলোঁ গাদ্দাৰ 2। অন ডিউটিত আছিলোঁ। অন ডিউটি থকাৰ সময়তে পিছত ৰাতি 10টা বজাৰ টিকেটটো কাটিছিলোঁ। কটাৰ পিছত যেতিয়া আমি ফিল্ম চাই গৈ আছোঁ, ইমান ডাঙৰ শ্বপিং মলৰ ভিতৰত আহিছিলোঁ ফিল্ম চাবলৈ। আৰু মোৰ ইউনিফৰ্ম আছেই, যিহেতু মই অফিচত আছিলোঁ, ইউনিফৰ্ম চেঞ্জ কৰিব নোৱাৰিছিলোঁ। সেইকাৰণে ইউনিফৰ্ম লৈ পেলাই গাদ্দাৰ 2 চাবলৈ আহিছিলোঁ। এতিয়া বহুত ৰাতি হৈ গ'ল। এতিয়া আৰু ৰুমত যাম আৰু যাই পেলাই খানা চানা বনাম। খানা চানা বনোৱাৰ পিছত আৰু আপোনালোকক আজি যিটো মলৰ পৰা গৈ আছোঁ, মলটো চাবৰ কাৰণে আপোনাৰ ভিডিঅ'টো চাই থাকক। মই এতিয়া ৰুমত গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। কি খবর? তো মোটামুটি ভালো। আচ্ছা, খেলা নাকি? হ্যাঁ, খাইলো। হ্যাঁ, খালো এতিয়া। আহা মোৰ লগত মোৰ ভাই বন্ধুসকলে চাব আৰু কিমান ডাঙৰ শ্বপিং মলত আহিলোঁ। এতিয়া যামগৈ আৰু কম হৈ গ'ল নেকি? তেতিয়া আমি এক্সেলেটাৰ লগত নামি আছোঁ। অলপমান ধ্যান দি পেলাই নামিব। কেনেকুৱা ভিডিঅ'টো হৈ আছে? ইফালে